আজি আপোনালোকৰ বাবে কণীৰ এটি খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপিলৈ আটাইকে আদৰণি জনালোঁ। কণীৰ সোৱাদ লগা ৰেচিপিৰ বাবে এটা মিক্সি জাৰত ধুই পখালি কোমলাই লোৱা সৰিয়হ এচামুচ দি দিব। তাত কাটি লোৱা পিঁয়াজ, নহৰু, আদা আৰু বিলাহীখিনি দি দিব। সোৱাদমতে নিমখ দিব, হালধি গুড়ি দিব আৰু জোখমতে পানী দি পেষ্ট বনাই ল'ব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আনফালে কণীকেইটা সিজাই বাকলি গুচাই অলপমান অকিয়াই ল'ব। এতিয়া নিমখ আৰু হালধি গুড়ি আৰু ৰঙা জলকীয়া গুড়ি দি সানি ল'ব লাগিব। তাৰপিছত পেন এখন গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি গৰম হ'লে কণীকেইটা ভাজি ল'ব লাগিব। একেবাৰে সাধাৰণভাৱে বনোৱা কণীৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। কণীকেইটা ভজা হৈছে, এতিয়া উঠাই ৰাখি সেই পেনখনতে পুনৰ অলপমান সৰিয়হৰ তেল দি দিব আৰু এতিয়া তাত জিৰা আধা চামুচ দিব আৰু বনাই লোৱা সৰিয়হ বিলাহীৰ পেষ্টখিনি দি দিব লাগিব আৰু তাৰপিছত ভালকৈ ভাজিব লাগিব। যেতিয়ালৈকে কেঁচা গন্ধ গুচি নাযায় তেতিয়ালৈকে মছলাখিনি ভাজি ল'ব। এতিয়া মিক্সি জাৰটো আখলি পেলাই পানী দি দিব আৰু অলপমান পানী যোগ কৰি দিব। দি ভালদৰে মিহলাই ল'ব। ভালকৈ যেতিয়া উতল আহিব তেতিয়া ভাজি ৰখা কণীকেইটা দি দিব আৰু দি ভালদৰে মিহলাই ল'ব। কেঁচা জলকীয়া দুটা মাজেৰে কাটি দি দিব আৰু দি ভালকৈ উতলিব দিব। এয়া কণীৰ টেষ্টি ৰেচিপি ৰেডি। গেছৰ জুই নুমাই থ'ব আৰু নমাই গৰমে গৰমে পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।